সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু কাইলে সুমনৰ বাৰ্থডে সেইকাৰণে এতিয়া 10:30 মান বাজিলে মই হৰুকে আৰু সিম্পলকে কেক এটা বনাব লৈছো কাৰণ ইমান বেছি গৰম পৰিছে বনাম বুলি ভাবোতে এটা ৰাতিয়ে হৈ গল। তো আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু কাকু মাতা নহয় এনেও আমাৰ বাৰ্থডে পাতা নহয় বাৰু এনে ঘৰতে ডাঙৰ হোৱা মানে আৰু ঘৰতে কেক এটা কাটা হয় আৰু হৰুতেও বাৰু কাটো কিন্তু মায়ে ঘৰতে বনাই দিয়া কেক আৰু মোৰ বাৰ্থডেটো সদায় এনেকুৱা হৈছিলে যে গৰম মানে হৰু থাকোতে সদায় মানে নৱেম্বৰত হয় ন সদায় বছৰিকা পৰীক্ষা হয় নহলে ৰোজামা চলি থাকে সেইকাৰণে বাৰ্থডে পাতাই নহয় আৰু মানে একদম কলেজত পঢ়ালৈকে সদায় এক্সামতে মোৰ বাৰ্থডে হয় আৰু সেইকাৰণে পাতা নহয় কিন্তু কলেজ শেষ হোৱাৰ পাছত এনেকৈ আৰু কোনোবাই আনে বা নিজে আনি হলেও ঘৰতে কেক এটা কাটো বাকি একো সেলিব্ৰেশন নহয় এতিয়াতো আৰু লকডাউন সেইকাৰণে আৰু সেলিব্ৰেশন নহয় কিন্তু কেক এটা কাটিলেও ভাল লাগে বাৰ্থডে বুলি আৰু হেয়াই তো বলক কেকটো বনাই লওঁ কেক বনাই হৈ গল 11:30 মানে বাজিলে কিন্তু কেকটো ৰাতি নাকাটে কাইলেহে কাটিব আপোনালোকক দেখুৱাম এতিয়া কেকটো দেখুৱাই দিছো একেবাৰে সিম্পলকে বনাইছো ৰব বেক কেমেৰা কৰি দেখাই দিছো আপোনালোকক এইটো কেকটো একেবাৰে সিম্পলকে বনাইছো কেনেকুৱা হৈছে জনাব কমেন্ট কৰি আৰু সৰু হয় বহুত ডাঙৰ নহয় কাৰণ কাকু মাতা নহয় যে আজি পিছদিনাখন হয় আৰু এতিয়া গধূলি 4:30 মানে বাজিলে আৰু এতিয়াহে কেকটো কাটিব লৈছো কাৰণ মানে কাটিবলৈ লৈছে কাৰণ কাকু মাতা নাই ডাঙৰ মামাৰ ছোৱালীজনী আহিছে আৰু সৰু মামাৰ ল'ৰাটো মানে টিকলা হয় পোৱালি তো তাহাঁতি দুটাই আৰু কাকু মাতা নাই তো বলক এতিয়া সুমনে কেকটো কাটিব আৰু আপোনালোকক মই দেখুৱাও আৰু এটা বস্তু দেখুৱাম আপোনালোকক আজি প্ৰথমবাৰ ট্ৰাই কৰিছো ভাঙিবলৈ একো নাই কিবা এটা কৰিব লাগিব এইটো ফাৰ্ষ্ট টাইম পিনাটা কেক এটা ট্ৰাই কৰিলো ঠিকে হৈছে ভিতৰত এটা সিম্পল ষ্ট্ৰবেৰী কেক আছে তো ভাঙিবলৈ একো নাই কিবা এটা কৰিব লাগিব ৰ'ব কি ভাঙে আৰু চান্সতে চবে ঘৰতে নতুন কাপোৰ পিন্ধি লৈছে আৰু হ'ব দেখাইছো এইটো আমাৰ যায় নাই গ'ল আৰু আনছো বনা দি দিয়া নিদিয়া এই পুৰা কেকত চকু মাৰি আছে বনা দি দিয়া এই দিছো কোন ওলাইছে চাৰদিন এয়া কেক কাটিবলৈ ৰেডি হৈছে কেক ৰেডি Happy birthday to you. Happy birthday to you. Happy birthday, dear Suman. Happy birthday to you. Hola. কেক নাখায় এই চকলেট দিম এইটো ভাগ এইটো এতিয়া কিহে ভাঙিব স্মিতাৰ মাকে হাতুৰি এটা লৈ ভাঙিছে হাতুৰিটো পাই নাই নহয় মোৰ একদম জেল গৈ গৈছে ভাঙ ষ্ট্ৰবেৰী কেক ये की होली ना खाए गुजे केक से
পতা হৈ গ'ল আমাৰ এতিয়া মায়ে চাহ বনাইছে আৰু আমি মিঠাই কেক দি চাহ খাম আৰু ৰাতিলে পোলাও চোলাও বনোৱা হ'ব কাৰণ দিনত একো কৰা নহ'লে অলপ মাৰ মামাকৰ গাটো বেয়া হয় সেইকাৰণে মা অলপ ব্যস্ত আছিলে সেইকাৰণে দিনত একো কৰা নহ'লে আৰু ৰাতিলে কৰা হ'ব তো ঠিক আছে সুমনৰ বাৰ্থডে ব্লগটো মই ইয়াতে সামৰিছোঁ যদি অলপ হ'লেও চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু নতুন সকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে